আগন্তুক বিধানসভা নিৰ্বাচন আজি মনোনয়ন পত্ৰ দাখিল কৰি আপুনি ৰাজ্যৰ ওচৰত কি মেছেজ লৈ যাব? আজি ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে আজি মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আজি আমি ৰাইজক অনুৰোধ জনাইছোঁ, সকলোকে গোহাৰি জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে মাজবাট বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি জয়যুক্ত কৰিব পাৰোঁ। আগন্তুক দিনত আপুনি মাজবাট সমষ্টিৰ কাৰণে জিতি অহাৰ পিছত কি কাৰ্যসূচী হাতত ল'ব? আমি চাওক, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসম চৰকাৰে হওক ভাৰত চৰকাৰখনে সকলো দিশত আগবঢ়াই লৈ গৈ আছে। সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী ধৰণে কাম কৰি যোৱাৰ লগতে সকলো ব্যক্তিকো যাতে নিজৰ ৰাজনৈতিক সামাজিক অধিকাৰ দিয়াব পাৰে তাৰ কাৰণে চেষ্টা কৰি গৈছে। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? কিন্তু BTADৰ ভিতৰত আপুনি দেখিবলৈ পাব যে বহু সমষ্টি, আমাৰ সম্পূৰ্ণ মাজবাট সমষ্টিৰ কথাই কৈছোঁ যে মাজবাট সমষ্টি বহুত পিছ পৰি ৰৈ গ'ল, অইন সমষ্টিৰ তুলনাত বহুত পিছ পৰি ৰৈ গ'ল। গতিকে আমি ইয়াক এতিয়া আগুৱাই লৈ যোৱাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন পৰৱৰ্তী চৰকাৰখনে তাতে আমাক নিশ্চয় ৰাইজে বিপুল ভোটত আমাক জয়ী কৰাব, তেতিয়া আমি ইয়াৰ উন্নয়ন সাধন কৰিম সকলো বিষয়ত। আপোনাৰ প্ৰতিদ্বন্দ্বী? মই আমাৰ মূল প্ৰতিদ্বন্দ্বী UPPL হ'ব বুলি অনুভৱ কৰিছোঁ, কাৰণ UPPLৰ শক্তি যথেষ্ট বাঢ়িছে আৰু UPPLৰ যথেষ্টখিনি মানে সমাদৰ আছে ৰাইজৰ মাজত। সেই দেখি অলপ মোৰ চিন্তা হৈছে যে UPPL মোৰ। আৰু BPF মানে ৰুলিং এণ্টি ইনকামবেঞ্চি বহুখিনি আছে। BPFৰ যি ধৰণে কাম কাজ কৰিছে তাৰ এণ্টি ইনকামবেঞ্চি বহুত বেছি আমি দেখা পাইছোঁ। ৰাইজৰ মাজত গ্ৰহণযোগ্যতা যথেষ্টখিনি কমি গৈছে। তাৰ প্ৰমাণ ওদালগুৰি জিলাত তেওঁলোকে মাত্ৰ এটা ছিট জিকিছে, আপোনাৰ বাকী সকলো ছিটেই হাৰিছে পৰিষদীয় নিৰ্বাচনত। গতিকে তেওঁলোকৰ গ্ৰহণযোগ্যতা নাই। মই প্ৰত্যাহ্বান হিচাপে মই UPPLকহে মই অলপমান চিন্তা কৰিছোঁ।